কথোপকথন অনুষ্ঠানটিলৈ আপোনাক আদৰিছোঁ। শ্ৰোতা বন্ধু, আজিৰ কথোপকথনত আমাৰ সৈতে আছে তপন ভট্টাচাৰ্য। অসমীয়া চোতালতে এই খনিকা বুকুৰ আপোন, জীৱন ঘড়ীৰ প্ৰতিটো পল আদি গীতেৰে অসমৰ সংগীত কাননত গৌৰৱ গাথাৰ সংযোজন কৰা জিতু তপন জ্যোতিৰ তপন ভট্টাচাৰ্যৰ সৈতে অন্তৰংগ আলাপেৰে সজাই তুলিছোঁ আজিৰ কথোপকথন। দাদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। অনুষ্ঠানলৈ আদৰিছোঁ। বহুত বহুত ধন্যবাদ। জিতু তপন ৰৈ বৈ যোৱা খ্যাতিৰে এটি বৰেণ্য সংগীত পৰিচালক জ্যোতি, এই ক্ষেত্ৰত কাৰো দ্বিমত নাই। কিন্তু মই ব্যক্তিগতভাৱে জানো সুৰ সংগীত ৰচনাৰ উপৰিও আপুনি, মই আপোনাৰ কথা কৈছোঁ যিহেতু আজি আপোনাৰ সৈতে কথা পাতিম, আপুনি এটি মধুৰ কণ্ঠ আৰু পুৰঠ গায়কীৰ অধিকাৰী। আজি অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ কণ্ঠৰ এটি গীত শুনিব বিচাৰো। এতিয়া মোৰ অলপতে এটা গান এটা এই আমাৰ পুৰণা সুৰৰ ওপৰত এটা মই এই যে আমাৰ মেলোডিটো যে পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে তাৰ ওপৰত এটা মই গান এটা কৈছিলো। শৰতৰ পোনাকত মিঠা মিঠা লগন, শৰতৰ জোনাকত মিঠা মিঠা লগনত তুমি প্ৰিয়া আহিবা দুনা। জানো কি কৈছে, হাৰমনিয়াম চাৰমনিয়াম একো নাই, গাই দিছো। আমাৰ এইটো একেবাৰে ঘৰুৱা কথোপকথন, গতিকে আমি আজি হাৰমনিয়াম বাদ্যযন্ত্ৰ অবিহনে আমাৰ কথা বতৰাও চলিব, গানো চলিব, নহয় জানো? দাদা, এই গীতটোৰ ৰচনাকাৰ কথাংশ কথাখিনি মই দেখিছো। আজিৰ কথোপকথনৰ একেবাৰে আৰম্ভণিতে মই এটা কথা জানিব বিচাৰো যে যোৰহাটৰ তৰাজান আৰু চোলাধৰাৰ দুই যুৱক, জিতু শৰ্মা আৰু তপন ভট্টাচাৰ্য, এই দুই যুৱকক সংগীতে কেনেকৈ হাত বাউল দিলে? এইটো হাত বাউল দিলে, এইটো আমাৰ মেইন মানুহজন হৈছে জিতু দেউতা স্বৰ্গীয় দৰ্পনাথ শৰ্মা। সি অতি কম বয়সতে এই পৃথিৱী গুচি গ'ল। এইটো 62 12 ফেব্ৰুৱাৰীত তেখেতজন এই পৃথিৱী এৰি থৈ গ'ল। তেখেতে যোৰহাটৰ সংগীতৰ পথ প্ৰদৰ্শক আৰু অত আৰ্টিষ্ট তেখেতে ৰাইজলৈ আগলৈ আগবঢ়াই দিছে। তাৰ ভিতৰত জিতু ময়ো দুটা। আৰু মই যেতিয়া দুইটা বেচিকেলি তবলা বজাইছিলো, আমি শিকিছিলো। মই সদায় যে এটা কথা কওঁ যে তোমাক আগতেও মই এবাৰ ব্যৱহাৰ কৰিছিলো যে সংগীতটো শিকিব লাগিব। সেইকাৰণে এতিয়া আমি সংগীতটো অলপ আমিতো সংগীতখন মহাসাগৰটো আৰু শিকিছো বুলি ক'ব নোৱাৰো। যিখিনি শুনিছো আমি শিকিয়ে থাকো, তেনেকুৱা নহয় জানো সংগীতৰ ক্ষেত্ৰত? মই কেতিয়াবা এই কিবা এটা মই গজাল এটা মাৰিলেও মানুহটোক কেনেকে মাৰিছো মই চাই লওঁ, সেইটো মই সাধাৰণ কথা এটা কৈছো। সেই সংগীতৰ ক্ষেত্ৰত তেনেকে সেই তেখেতে আমাক লৈ আহিলে, আনি পেলাই মোৰ এতিয়া মন আছে এদিন ৰাতিপুৱা তেখেত আমাৰ ঘৰলৈ গৈছে। মাৰ মোমায়েক হয় তেখেত, একদম নিজৰ মোমায়েক। আৰু যিটো মোৰ সমৰ্থন মোমাই হয়, মাৰ মোমায়েকৰ ল'ৰাটো, আমাৰ সেইটো মোমাই হয়তো। যিটোৱে দেউতাক গৈ পেলাই মাক কৈছে, মাৰ নামটো আছে মাই টকা এটা দেচোন। মায়ে ৰূপৰ টকা এটা দিছে, এই ৰূপৰ টকা মই ইয়াক আজি মিউজিক স্কুললৈ লৈ গৈছিলো। সেইটোৱে মোৰ জীৱনৰ প্ৰথম। সেইটো কোন তাৰিখ আছিলে মই নাজানো আৰু, মোৰ মনত নাই, মই বৰ সৰু আছিলো। সেই তেখেতেই আমাক এই আগবঢ়াই দিলে আৰু মেইন পাৰ্চন তেখেতে। আমাৰ সুৰ সাধকক আমি এইখিনিতে শ্ৰদ্ধাৰে সুঁৱৰিছো দাদা। তেখেতো তেখেতৰ কন্ট্ৰিবিউচন আৰু তেখেতটো মই উঠোতে যিটো মাকো তেখেতো বৰ ভাল হেৰি আছিলে, ভাল সংগীতজ্ঞ আছিলে। যিটো মাক দেউতাকটো এনেকুৱা আছিলে বুজিছা, কম সময়ত কাৰণে তেখেত মানুহৰ প্ৰচাৰ নহলে, তেখেত প্ৰচাৰ এটাও নহলে। আৰু তেখেতৰ গানবোৰ যদি তুমি শুনা, মই তোমাক এইবেলি শুনাইছিলো নহয় এটা যে তুমি যে কৈছিলা এইটো বহন মই কৈছো যিটো দেউতাকে মোৰ কামনাৰ আশা নিৰাশা। আজি অকমান শুনাই দিয়ক দাদা। মোৰ কামনা আশা নিৰাশাই ভাঙিব জানো এটি ভুলৰ অভিমান। ইমান সুন্দৰ দাদা, শুনিলে শুনি থাকিব। হয় বৰ সুন্দৰ। দাদা, মই এতিয়া কথা এটা জানিব খোজো। এতিয়া জিতু শৰ্মা আৰু তপন ভট্টাচাৰ্য কেনেকৈ জিতু তপন হল? কেতিয়া আপোনালোকে লগ লাগি এই জুতিৰ পৰিকল্পনা কৰিলে?
এইটো বৰ সোনকালে কৈছো এইটো মানে এইটো সঁচা কথা ক'বলৈ গ'লে ইনিচিয়েটিভটো জিতুৱেহে লৈছিলে দেই জিতুৱে মোক সদায় কৈ মই ক্ৰিকেট খেলিবলৈ যাওঁ মানে মই ক্ৰিকেট মই এনেই ৰঞ্জি ট্ৰফি খেলিছো অসমৰ ফালে আৰু এইটোতো বৰ সুন্দৰ কথা এটা আমি জানিলো জিতুৱে আকৌ টেবুল টেনিছতে অসম জুনিয়ৰ টিমৰ ফালে চেম্পিয়ন আছিলে মই ক্ৰিকেট খেলিবলৈ যাওঁ এই মই জিতুৱে মানে প্ৰায়বিলাক সদায় আচোন আমি ঘণ্টা কৰো মই সেইটো পিছফালৰ ৰাস্তাটো দি যাব লৈছো এদিন হঠাতে মই হাতত বেট আৰু বুট লৈ পেলাই খোজকাঢ়ি আহিছো হেৰিয়ালৈ খেলিবলৈ যাবলৈ যিটো মোক গেটৰ ওচৰত ধৰিছে আচোন ক্ৰিকেট বহুত খেলিবি আচোন আমি অকণমান আমি মিউজিক কম্প'জ কৰোঁ অকণ পেনটোতে যিটো পেনটোতে বহিলে মই গ'লো কিবা এটা কথা মোৰো দেখোন ধৰিলো এটা ই সদায় সদায় কৰি আছে বেচনা কথাটো কি আৰু মোক ইমান এটা ভাল ৰাস্তা দেখুৱাইছে মই গ'লো ভিতৰলৈ সি পিয়ানোটো বজাইছে পিয়ানো সেইদিনা আমি এটা গান এটা কম্প'জ কৰিলো দুইটাই লাগি পেলাই দেই সেই গানটো মই তোমাক এক লাইন গানটো মনত আছে নে দাদা আছে অকমান গুণগুণাই দিয়া জোনালী ৰাতি ৰূপোৱালী তৰাৰ দেশলৈ সোণোৱালী জোনৰ কাষলৈ পাখি মেলি উৰি গুচি যাম মই আজি এই জোনালী ৰাতি বঢ়িয়া বঢ়িয়া দাদা এতিয়া আমি পোনছাতেই দাদা অসমীয়া চোতালতে সেই কহিনুৰ টুকুৰালৈ যাওঁ মই জনাত অসমীয়া চোতালতে সৃষ্টিৰ আঁৰত আৰু কাহিনীটো বেছ মনোগ্ৰাহী আজি আপোনাৰ মুখেৰে মই শুনিব খোজো সেই ৰূপকথাৰ আৰু কাহিনী এইটো মানে একচুৱেলি বেচা আমাৰ এটাইতকৈ আমি তিনিজনক যিটো তপন আৰু নুৰ হক দেই নুৰ হক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ আছিলে আমি সদায় একেলগে কৰিছিলোঁ কাৰণ নুৰ আৰু এনেকুৱা সুন্দৰ ভদ্ৰ ভাল মানুহ আছিলে আৰু ইমান কুনি মানুহ আছিলে নুৰ অসমীয়াতে নহয় হিন্দীও বম্বেত নুৰলে লেখা হিন্দী গান শুনি মানুহ আচৰিত হৈছে আমি তেওঁৰ হিন্দী গানো হিন্দী চিনেমাত ৰেকৰ্ড কৰিছোঁ সেই গানে আমাৰ এই যোৰহাটত এখন ফাংচন হৈছিলে এই আমাৰ ৰামচন্দ্ৰ মালপানী আৰু মহাবীৰ আগৰৱাল তেওঁলোকে অৰ্গেনাইজ কৰিছিলে আৰু মহাবীৰ আগৰৱালে আহি পেলাই বম্বেৰ পৰা নাইট আছিলে যোৰহাটত আছিলে 1 আৰু 2 এপ্ৰিল তাত আছিলে সেই এপ্ৰিলত মানে তেখেত আহিলে ফাৰ্ষ্ট আৰু ছেকেণ্ড আমাক আকৌ এই তেখেতসকলে এটা সুবিধা দিছিলে আমি তাৰ আগতে মুকেশ দি গৈছিল আমি এটা অৰ্কেষ্ট্ৰা কৰিছিলোঁ সেই অৰ্কেষ্ট্ৰাটো যেতিয়া হৈছিলে না আমাক 15-16টামান ডিক্লেয়াৰ হ'ল যেনেকুৱা মানুহ যোৰহাটলৈ তেতিয়া বাহিৰৰ আৰ্টিষ্ট তেনেকৈ যোৱাই মুকেশজী প্ৰথম গ'ল তাৰপিছতে হ'ল কি সেই মানুহকেইজনে আহিলে মহাবীৰ আগৰৱালৰ লগত এনে মুকেশজীটোকে তই বুলিহে মাতিছিলে তই তহঁতি এটা অৰ্কেষ্ট্ৰা কৰিবি দেই ৰবি চাহ পাৰিব আমি ভাবিছোঁ সঁচাই নে মিছাই তোক ক'ব নোৱাৰি বোলে হ'ব খৰচা পাতিব দিম তই দে সেই তেতিয়া যেতিয়া ৰবি চাহ আহিলে তেতিয়া দুটা আমাৰ অৰ্কেষ্ট্ৰা কৰি আৰম্ভ আৰু এজন মানুহে তাক কোৰাছ কৰিছে দে অনিল দত্ত বুলি এই তেখেতো সেই কোৰাছটো আৰু অৰ্কেষ্ট্ৰা আমাৰ কেনেকুৱা কপাল ভাল চাবা দে কপাল ভাল কিছুমান কথাত হয় আমি যেতিয়া অৰ্কেষ্ট্ৰাটো কৰিছোঁ না মানে অৰ্কেষ্ট্ৰা শেষ হ'ব আৰু ৰফি চাহ ষ্টেজত উঠিব মানে এইটো তেতিয়াতো ৰফি চাহ মানে কিহৰ ফিল্ম ষ্টাৰ তেতিয়া ৰফি চাহ ছুপাৰ ষ্টাৰ ৰফি চাহাবক মানে চাবলৈ তুমি যদি যোৰহাটত মানুহ মই সেইটো চিন জীৱনত কেতিয়াও পাহৰিব নোৱাৰো সেই সৰু চহৰখনত গোটেই ৰাস্তাবোৰ মানে সেই ৰামচন্দ্ৰ মালপানী এটা হেঙা এটা আছিলে হেঙা সেই প্লেন থোৱা সেই তাত মানে সেই ফাংচনখন তাত অৰ্গেনাইজ কৰিছিলে আমাৰ অৰ্কেষ্ট্ৰা আৰু অৰ্কেষ্ট্ৰা তেতিয়াতো আজিকালি নিচিনা মাইক নাছিলে এজনী ধনিয়া বুলি এজন মানুহ আছিলে বেচৰা কেতিয়াবাই ঢুকালে তেখেতে ক'ৰ পৰা যে কেনেকে মাইকখিনি কৰিলে তাত ৰফি চাহেবেও গান গালে আৰু আমাৰ কিমান মাইক লগা হ'ল অৰ্কেষ্ট্ৰাত দিলে আৰু সেই অৰ্কেষ্ট্ৰাটো যে আৰম্ভ হোৱা সময়তে আমাৰ হাৱাইন গীটাৰ যিজন মানুহ বজাইছিলে দিলীপ বুঢ়া তেখেতৰ গীটাৰত কিবা এটা হ'ল তাৰপিছত আহি গ'ল আকৌ কাৰেণ্টটো দেই আমি আহি আৰম্ভ হ'ল আৰু ৰফি চাহ তেনেকুৱাতে আহি পালে যেতিয়া অৰ্কেষ্ট্ৰাত দেখিলে ৰফি চাহে এনেকে চাই আছে দেই আমি ধৰিব পৰা নাই বুলি ভাবিছে তেখেতে মই যিটো আমি কণ্ডাক্ট কৰি আছো প্ৰায়
175 পিছ অৰ্কেষ্ট্ৰা আছিলে 70 জন বুজাইছিলে চব ডেকা বুঢ়া আমাৰ লগত আছিলে আমাৰ ইন্দ্ৰেশ্বৰ শৰ্মা তেখেতে বহুত সহায় কৰিছিল তেখেত আছিলে তাৰপৰা চব মানুহ আছিলে নুৰুলতো আমাৰ লগত আমি সদায় থাকো নুৰুলো আমাৰ লগতে প্ৰগ্ৰামত থাকে সেইটো আছিলো অৰ্কেষ্ট্ৰাটো চাই পেলাই গ'ল তাৰপিছত অৰ্কেষ্ট্ৰাই নিশোৱা মানুহে ভাল পাইছে মানে ক্লেপ তাৰপিছত গ'ল তাৰপিছতে সেই মুকেশজীৰ লগত যিজন একৰ্ডিয়ান প্লেয়াৰ আহিছিল তেওঁৰ নাম আছিল ধীৰাজ কুমাৰ সেই ধীৰাজ কুমাৰে আহি পেলাই মুকেশজীটোকে তেতিয়া চিনি পাই গৈছে মুকেশজীৰ শ্ব'ত দেখি পেলাই এই জিতুজী তপনজী ৰফি সাহেব আপোনালোকো বোলাই পায় মই বোলা আৰে ৰফি সাহেবক মাতিব আমি ভাবিব পৰা নাই মই যিটো মই আমি তেতিয়া বৰ চাই আছিল দেই সৰু আছিল বয়সত খুব একদম লাজ কৰি তাৰপৰা গ'লো দেখিছো এটা এনেকুৱা ধুনীয়াকৈ অকণমান জেগা অকণমান বনাইছে ৰফি সাহেব বহিবলৈ ৰফি সাহেব বহি আছিল তাৰপৰা তেতিয়া সেই ধীৰাজ কুমাৰ আছে এই ৰফি সাহেব জিতুজী তপনজী বুলি এনে ৰফি সাহেব এনেকৈ আহি পেলাই গবা মাৰি ধৰিলে জিতুৰে মোৰে কপালত চুমা খাই পেলাই ক'লে मुझे उम्मीद नहीं था आसाम में भी ऐसा कुछ ऑर्केस्ट्रा बन सकता है मैं तो वाह वाह क्या बात है बहुत बढ़िया है बहुत अच्छा है आप लोग बहुत अच्छा काम कर रहे हैं বুলি ক'লে আমি নমস্কাৰ কৰি পেলাই আমি তেনেকৈ ৰফি সাহেবৰ গান প্ৰথম লাইফত ষ্টেজত শুনিম আমি সেইবুলি গুচি আহিলো গ'ল আৰু অৰ্কেষ্ট্ৰাত ৰফি সাহেবৰ গান শুনি আমি 11:30 12টাত তেতিয়া আৰু 10:30 11টাত ফাংচন থাকিলে ঘৰ পালোহি ৰাতিপুৱা 6টামান বজাত এই মহাবীৰ আগৰৱালা আমাৰ ঘৰলৈ আহি পেলাই দেউতা মানে উঠিলে অলৰেডি এপ্ৰিলততো পোহৰ হৈ যায় ৰাতিপুৱা দেউতা বুলিয়ে মাতে দেউতা মহাবীৰ কোৱাচোন কি খবৰ এই সি উঠিলে নে বোলে উঠিলে এক মিনিট মোক দেউতা আৱাজ দিলে মই আহিলো মহাবীৰ কি হ'ল মোক কি হ'ল এতিয়া মই নহয় এতিয়া তই 8টা বজাত আহিবি গেষ্ট হাউচলৈ ৰফি সাহেবে মাতিছে তহঁতক মানে কিয় মাতিছে মই কেনেকৈ জানো তেখেতো আছে কথা খাই যাম মই কেনেকৈ জানো তালৈ আহিবি খবৰ পাবি মই জিতুলৈ খবৰ এটা পঠিয়ালো জিতু ৰেডি আছে আমি ৰিক্সা এখন লৈ পেলাই তেতিয়া আৰু গাড়ী এটা ক'ত পাবা ৰিক্সা এখন লৈ পেলাই পালোগৈ তাত ৰফি সাহেব 8টা বজাত মাতিছে না আমি সঁচাকৈ বিশ্বাস কৰিবা 8টা বজাতে দমে আমিতো শুনিবলৈ কিবা হৈ গ'লো আৰু তেতিয়া গৈ পেলাই পালোগৈ পাই পেলাই আমি গৈছো আমাৰ লগত আকৌ নুৰুলক অলৰেডি আমি নুৰুলক পেলাই আমি খবৰ দি পেলাই নুৰুলক লৈ গৈছো নুৰুলটো যাবইতো আৰু ইন্দ্ৰ শৰ্মাও গ'ল তাৰপৰা ৰফি সাহেব অহা 15 মিনিটমান দেৰি হ'ল দেখি পেলাই তেখেতে মানে এজেগাত চাহ খাবলৈ মাতিলে কাৰোবাৰ ঘৰত তেন্তে গ'লে আৰু ৰফি সাহেব আহি পেলাই বুজিছা হাত জোৰ কৰি আমাক কৈছে माफ कीजिएगा मेरे 15 मिनट लेट हो गया किसी के घर पे नाश्ता करने को गया इंसान सब মই যিটো আমি চব মানুহবিলাক কেনেকৈ চাই আছো মুখলৈ মানুহজনে আমাৰ শিল্পী হ'লে মোক অকণমান দেৰি হ'ল দেই বুলি এনেকৈ গুচি গ'ল কিন্তু নহয় मुझे माफ कीजिए लेट हो गया मुझे किसी के घर में नाश्ता करने को बुलाया इसलिए लेट हो गया माफ कीजिए अपन আমি মানে ইটো সিটো নিজে লাজ পাইছো নিশ্চয় যে ডাঙৰ আৰ্টিষ্ট সময়ানুৱৰ্তিতাৰ মূৰ্ত প্ৰতীক ভাবিব নোৱাৰে আৰু এটা মই এইখিনিতে এটা তোমাক এটা লাইন কওঁ বিশ্বত মেল ছিংগাৰ ৰফি সাহেব নিজৰ জন্ম হোৱা নাই এইটো কেলে কৈছো মই শুনা তেখেতে যিবোৰ গান গাই গৈছে ন কোনো ফৰেন ছিংগাৰৰ গাব পৰা নাই তাহাঁতৰ এটা টাইপ ৰফি সাহেব আছিলে ভাৰ্চেল টাইপ মোৰ লেংগুৱেজত গোৱা নাই ইংলিছ গানো গাইছে সেইকাৰণে 29টা ভাষাত তেখেতে গীত গাইছে হয় 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 এইটো জানাই আমি চাহ খালো আমি কিয় মাতিছিল এইটো ভাবি মই যিটো ইটো মুখলৈ গীত চাইছো ৰফি সাহেব তেতিয়া ক'লে 1 मिनट कल आप लोग का ऑर्केस्ट्रा देख के मुझे बहुत ही पसंद आया बहुत ही अच्छा लगा आप लोग के पास कोई असमीज गाना है सिखा दीजिए मैं शाम को आज प्रोग्राम में गाऊँ তেতিয়া এই আমাৰ নুৰুলক চোৱা যেতিয়া ভাল যে ক্ষণ কথা এটা আছে নুৰুল আছে তেখেতৰ ৰফি সাহেবৰ হাৰমনিয়ামটোৱে দিলে আমি তাতে সিফালতে ৰুম এটাত বহি পেলাই সেই অসমীয়া চোতালতে আগতে অকণমান মুখৰাটো বনোৱা আছিলে বাকীটো গান তাতে বহি বহি বনালো বিশ্বাস কৰিবা গোটেই গানটো তাতেই লিখা হ'ল নেকি তাতে লিখাইছে নুৰুলে তাতেই লিখা লিখিছিলে তাৰপিছত তেতিয়া আহি পেলাই ৰফি সাহেব বোলে আমি আহিলো আহি পেলাই হ'ব
ৰবি চাহে খুলি পেলাই এনেকে চাই এনেকুৱা ভাল পাইছে কিয়া বাত হে ৰবি চাহ আৰম্ভ কৰিলে শিকিবলৈ শিকিলে তাৰপৰা মোকে যিটো ক'লে আপুনি 3 বজাত আহি মই যেতিয়া আকৌ 3টা বজাত গ'লো তাকো তেখেতে গ'লো অলপ তাৰপিছত ওলালে ৰিহাৰ্চেল কৰিলোঁ মই যিটো বহি আছোঁ 5:30 6টা মানত প্ৰগ্ৰাম আৰম্ভ হৈছে তেতিয়া সোনকালে হয়তো গান গাই আছে সেইদিনা খালি ৰবি চাহৰ প্ৰগ্ৰাম আৰু গান গাই আছে আমাক দেখোন মতাই নাই আমি যিটো বৰ নাৰ্ভাছ হৈছিলোঁ নেগাই নেকি এবাৰ তেখেতৰ এংকৰ গৈছিলে জনি হুইস্কি এংকৰ জনি হুইস্কিয়ে তেতিয়া ইমান সুন্দৰকৈ ইন্ট্ৰডিউচ কৰি পেলাই আমাক ষ্টেজলৈ মাতি নিলে আৰু ৰবি চাহে মোকে যিটোকে এনেকে গবা মাৰি ধৰি লৈ গৈছে ৰাইজৰ আগলৈ তাৰপিছত তেতিয়া ৰবি চাহে ক'লে যে মই এতিয়া তাই জনি হুইস্কিক ক'লে যে এতিয়া এটা অসমীয়া গীত গাব এই যিটো নুৰুল হক যিটো তখন আমাক চিলেক্ট কৰি দিলে এনেকৈ তাৰপিছত আৰু গানটো ভাই আৰম্ভ কৰিলে আৰু যিটোৰ লগত হাৰমনিয়াম মই লগতে হেৰিটো কংগটো বজাইছো দেই গান তেখেতৰ লগতে আৰু বাকীটো বম্বে মিউজিচিয়ানবোৰখিনি আছেই তাৰপৰা মানুহে অভাৰনাইট মানুহ যে গানটো ইমান ভাল পালে মাৰিব নোৱাৰি আৰু ভাল পালে তাৰপিছত সেইটো গ'ল আকৌ ৰবি চাহে আমাক আহিব সময়ত ক'লে কাল সুবা मैं चला जाऊंगा आपको गाइएगा মই যেতিয়া ঠিক গ'লো তাতে এই দুজনমান প্ৰেছৰ মানুহে এনে লগ পাবলৈ আহিছিল তেখেতক তাতে আমি ক'লো ৰবি চাহে তখন নিজে ক'লে যে মই কালি ৰাতি যিটো গীত গালো সেইটো আৰু এটা মই এতিয়া যিটো তপন যি কম এটা ৰোমান্টিক গান নুৰুল হকে লিখিব এই 2টা গীত মই বম্বে ৰেকৰ্ডিং কৰিম আমিতো আৰু আচৰিত হৈ গ'লো সেইটোৱেই আৰম্ভণি আৰু দেই জীৱনত সেই কথাটো মানে তাৰ আগতে যোৰহাটত তাৰ মিউজিকত যিটো তপন বুলি চবেই চিনিব হ'ল আমি বিহুত বজাওঁ আৰু অন্য বাহিৰৰ আৰ্টিষ্ট হৈ গ'লে কিন্তু এইটোৱে ৰবি চাহে যিটো কাম কৰিলে সেইটোৱে আমাৰ টাৰ্ণিং পইণ্ট লাইফত তাৰপিছত দাদা কেনেকে ৰেকৰ্ডিঙলৈ আগবাঢ়িল लास्ट जाहिर भाई बोले आप लोग दिसंबर जनवरी में कभी भी आ जाइएगा साहब बाहर जाइएगा उसका बात हम लोग करें তারপর রবি সাহেবে সেই ক'বলৈ ক'লে আমি গ'লো গৈছোঁ গৈ পেলাই ফেব্ৰুৱাৰীত তেখেতে আমাৰ ৰেকৰ্ডিং কৰিছে চানডে 25 ফেব্ৰুৱাৰী আৰু SNB খোলাই পেলাই তেখেত ৰবি চাহে কিমান ডাঙৰ আৰ্টিষ্ট আছিলে খোলাই পেলাই ষ্টুডিঅ'ত কৈছে আৰু মিউজিচিয়ান বিলাকে আমাক কেইটামান মিউজিচিয়ানে বজালে পইচাও নললে গানকেইটা ইমান ভাল পালে যিটো বম্বে সময়ত টপ পোষ্ট ভাইলিনিষ্ট আছিল জেৰি জয়েনিজ আছিলে কি ভাইলিন মোৰ দৃষ্টিত যে বজাইছে সেইজন তেখেত মানে টপ মোষ্ট ভাইলিনিষ্ট আছিলে তেতিয়া তেখেতে বজালে তাৰপৰা যিও মানুহ বজাই দিলে আৰু SNBয়ে তেতিয়া কিমান পইচা দিয়ে 50 নে 100 টকা কৰি দিয়ে তাতে মানে তেওঁ কিছুমানে ইমান ভাল পাই গৈছে ভাবিব নোৱাৰে এইটো লাইফত মানে এইটো কোনো দিনে মানে পাহৰিব নোৱাৰা কথা সপোন লাগে বৰ সুন্দৰ স্মৃতি আপোনাৰ যোগেদি আমিও জানিলো দাদা এতিয়া তাৰ পিছত আপোনালোকে আধুনিক গীতৰ ক্ষেত্ৰখনত আৰু কেনেকে আগবাঢ়ে এই দুটা গীতৰ পিছত আমাৰ এতিয়া অসমত নাম হৈ গ'ল নহয় তাৰপিছত আমাক কিছুমান মানুহ আহি পেলাই এই সদস্য চক্ৰৱৰ্তীয়ে আমাক মাতি পঠিয়ালে সদস্য তেখেতে মাতি পঠিয়ালে তেখেতে এখন চিনেমা আৰম্ভ কৰিছিল নিশাৰ ছোৱালী তাৰ আমি গানখিনিও কৰিলোঁ ৰেকৰ্ডিং তেখেতত সেইখন আমাৰ প্ৰথম আৰম্ভ হৈছিলে কিন্তু তেখেতৰ মানুহজনৰ অলপ বেয়া বেমাৰ হৈ পেলাই মানুহজন সোনকালে পৃথিৱী ত্যাগ কৰি গুচি যাবলগীয়া হ'ল সেই কিন্তু তাৰ গানখিনি ৰেকৰ্ডিং খুব ভাল গান হৈছিলে তাৰপিছত গৈ গ'লে ইন্দুকল্প হাজৰিকা গংগা চিদনী পাখিৰ তেওঁ কেমেৰামেন আছিলে তেওঁ যোৱাতলৈ সেই শ্বুটিঙত গৈছিলে তেওঁ এখন মানে চিনেমা প্লেন কৰি আছিলে মানৱৰ দানৱ তেওঁ আমাৰ ওচৰত ওলালগৈ আমাৰ এই আমি সদায় যিটোহঁতৰ ঘৰতে সেই কিন্তু একদম চেণ্টাৰ নহয় তাতে মই যিটো পঢ়োৱাওঁ তাতে আহিলে গধূলি বোলে মই এনেকৈ এখন চিনেমা কৰিম এই চিনেমাখন মিউজিক আপোনালোকে কৰিব নহয় নেকি এনেকুৱা সেই চিটুৱেশ্যন তাৰপিছত তাৰপিছত দুবাৰমান যোৰহাট আহিলে আমি নুৰুল হক এইবোৰ বহিলোঁ তাৰপিছত নিৰ্মল প্ৰভা বাইদেৱে তাত দুটা খুব ভাল গান লিখিছিলে এটা কি মোক নালাগে মৰম নালাগে একে একে দুই হ'লে দুই গোটেইকেইটা গীতেই জনপ্ৰিয় নহয় জানো এতিয়াও সেই নুৰুলে 5টা গীত লিখিছিলে বাইদেউ 2টা সেইখিনি মানে সেই তেতিয়া মানে সেই চিটুৱেশ্যন তাৰপিছত তাইবিলাক আমাক কাশী বিহানীক লগ পোৱাই দিলে প্ৰডিউচাৰ নগাঁৱৰ তেখেতে ক'লে বোলে কেলকাতালৈ আমি অমুক তাৰিখে যাম আমি লগতো গ'লো আমি
আমি আমাৰ লগত মানে এটা হিন্দী গান হৈছিলে তাত কৈ যাওঁ ৰে মুনফুলাও ৰে নুৰুলে লিখিছিলে সেই গানটো মানে যেতিয়া আমি নুৰুলকো আমি পৰিচাক কৰোঁ নহয় নুৰুলক লৈ লোৱা ভাল হ'ব নুৰুলক এনেকে কাৰণ হিন্দী গীতটো আছে যদি অলপ ভুল হয় বৰ দিগদাৰ হ'ব এই প্ৰডিউচাৰে ক'লে নাই ঠিক আছে নুৰুলক লৈ লওক লগত সেই তেতিয়াই আৰু আমি গৈ পেলাই যেতিয়া ৰেকৰ্ডিং কৰিলোঁ কেলকাতাত মানে আমাৰ ৰেকৰ্ডিং চাবলৈ মানুহ কিমান হৈছে তুমি ভাবিব নোৱাৰা মানুহ কৈছে এনেকুৱা মিউজিক হৈছে শুনক মানুহ এনেকৈ দীপেন বুঢ়া গৈছিলে ছিংগাৰ এই চহৰৰ মচাৰ সি বৰ ভাল গাইছিলে মোক নালাগে আৰু অপূৰ্ব দাসে গাইছিলে ঘৰ ভাগিলেও মন নাভাঙিবি এইবোৰ সেইবিলাক অল্ড মেমৰিজ হয় দাদা তাৰপিছত আধুনিক গীতৰ ফালে আকৌ কেনেকে উভতি আহিল আপোনালোকে আধুনিক গীত আমি যেতিয়া এই ৰেডিঅ' আৰ্টিষ্ট আছিলে যোৰহাটত কিছুমান শিৱালী দেৱী ৰেণু দেৱী তেখেতসকলৰ গানবোৰ আমি সুৰ কৰিছিলোঁ আৰু আমাৰ যোৰহাটত কি এটা আছিলে কি ফাংচন সদায় নতুন গান হৈছিলে সেইবোৰ আমি সদায় সৃষ্টি কৰিছিলোঁ নুৰুলক আছিলে লেখে আৰু যিটো দেউতাকৰ গানো কৰিছিলোঁ 2-4টা আৰু তেখেতৰ গানবোৰ খুব ভাল আছিলে এই নুৰুলৰ লগত আমি বহি গধূলি হিন্দী গান কৰিছিলোঁ এটা হেৰিয়াত হিন্দী স্কুল এটা আছে তাৰ মাষ্টৰজনৰ লগত ভাল আছিলে পাণ্ডেজী বুলি পাণ্ডেজী আমি গধূলি বহিব পাৰিম এই মমবাতি জ্বলাই তাতে বহোঁ নুৰুল মই যিটো এবং হিন্দী গান কৰিছোঁ বম্বেৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ তেতিয়াই দি আজি কৰিছোঁ আৰু সুন্দৰ সংগীতৰ আড্ডা নহয় জানো তাৰপিছতে আদিল বুলি আমাৰ লগতে বজোৱা ল'ৰা আমাৰ বৰ ভাল ক্ল'জ মানুহ আছিলে সিও পৃথিৱীত নাইকিয়া হ'ল সি মানে কি সি পইচা আহে বাদাম চাদাম লৈ আহে আমিতো তেতিয়া আমাৰ ধৰা খুব এটা হেৰি চল নহয় চলি আছোঁ আৰু তেতিয়া সেই তেনেকৈ নুৰুলৰ লগত বহি আমি কিমান হিন্দী গান কম্প'জ কৰিলোঁ মানুহৰ তাতে হিন্দীও প্ৰগ্ৰাম কৰোঁ মানুহ আচৰিত খাই যায় চিনেমা নিচিনা এইবুলি এখন ফাংচনত এয়াৰফ'ৰ্চত প্ৰগ্ৰেম এটা হৈছিলে তাত আমাৰ এতিয়া হিন্দী গান গাইছিলে এই হিন্দী গান গাইছিলে আমাৰ এজনী ক্ল'জ ছোৱালী তাইৰ নাম আছিলে এতিয়াও আছে মোৰ মামাৰ মানে ঘৈণীয়েক তেওঁৰ নাম দাৰিক শৰ্মা বৰ বিজনেছমেন আছিলে প্লাছ তেওঁ চৰকাৰী ভাৰত চাকৰি কৰিছিল লণ্ডন চণ্ডনত বহুত বছৰ আছিলে আৰু তেওঁৰ পৰিবাৰ দীপালী আৰু ৰজনী বৰদলৈ মোৰ লগতে পঢ়া সি বৰ ভাল গাইছিলে এই দুইজনে উলফত মে হামটো হুৱে বদনাম বুলি হিন্দী এটা গীত গাইছিলে এয়াৰফ'ৰ্চৰ মানুহকেইটা আহি পেলাই এইটো কোন চিনেমাৰ গান চিনেমা গান নহয় বোলে নাই এই যে ফিল্ম এটা হোগা মানে আমি মানে মিউজিচিয়ান যি এনেকুৱা কৰিছোঁ আৰু মানে কেনেকুৱা ধৰণৰ হ'ল নহয় গানটো সেই তেতিয়া আমাৰ হিন্দী গীতটো আমি যোৰহাটত মাজে মাজে মানে আমি কৰিছিলোঁ দেই দাদা মোৰ এটা গীতলৈ মনত পৰিছে এই মুহূৰ্তত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ যদি মই প্ৰশ্ন কৰোঁ এই গীতটো আপোনালোকৰ এইটো লিখিছে জিতুৱে তাকে মই ক'বলৈ লৈছো জিতু দাই লিখা নহয় জানো এইটো গান এইটো একদম জিতুৱে অতি সুন্দৰ গীত লিখিছে এইটো তাৰপিছত সুৰ আমি কিন্তু জিতুৱে এই গীতটো তুমি যদি শুনিছা বহুতবাৰ শুনিছো আৰু ৰেডিঅ'টো মই বহুবাৰ বজাইছো দাদা এইটো গীত মোৰ অন্যতম প্ৰিয় এটি গীত মানুহ বৰ ভাল পায় কথাংশ সংগীত ইমান সুন্দৰ কিন্তু দাদা মোৰ এইখিনিতে এটা আক্ষেপ আছে দেই ইমান সুন্দৰ গীত আপোনালোকে সৃষ্টি কৰিছে কিন্তু আমি সংখ্যাগত দিশৰ পৰা আমাক সংগীতানুৰাগীখিনিক আপোনালোকে কিন্তু অলপমান বঞ্চিত কৰিছে আমি আশাব্যঞ্জকভাৱে সংখ্যাত নাপালো ইমান সুন্দৰ সংগীত পৰিচালনা আপোনালোকৰ কিন্তু সংখ্যাত কিয় কম আপোনালোকৰ গান পিছলে মই যিটো মানে হিন্দীত লাগিব নে হিন্দী চিনেমাত আপোনালোকে ৭২ চনত বম্বে লৈ যায় নহয় জানো মুম্বাইলৈ তাৰপিছত বম্বে চিনেমাতে বিজি হৈ গলো সেইটো কাৰণে মানে কাৰণটো এইটো নহয় জানো এই বম্বে যেতিয়া থাকিলো অসমীয়া কৰিবলৈ এই হিন্দী চিনেমা এই হিন্দী চিৰিয়েল এই হিন্দী তোমাৰ প্ৰগ্ৰাম বুজিছা নাই টেলিভিশ্যন তেতিয়া যেতিয়া ওলাইছে আমাৰতো আমি টেলিভিশ্যনটো বম্বে টেলিভিশ্যনটো নম্বৰ 1 মিউজিক ডাইৰেক্টৰ আছিলো চবতে যিটো তখনৰ মিউজিক মানুহৰ মিউজিক আছিলে সেইকাৰণে মানুহৰ তাতে ওলাইছিলে আৰু এটা কথা মানে জীৱনত এইটো ভাল লাগে
আমাৰ মিউজিকবোৰ ভগৱানৰ কৃপাত আৰু ওপৰৱালাৰ কৃপাত ভাল পাইছিলে মানুহে। আমাক মানুহে টেলিভিশ্যনত চাবলৈ মানুহ লগ পাবলৈ আহে বুজিছা। আমি দেখিছো সেইবোৰ ফুটনি কৰিবলৈ নাই, ওপৰৱালাৰ কৃপাত হৈছিলে। মই পুনৰ অসমৰ প্ৰেক্ষাপটলৈ আহোঁ। এতিয়া চাওক, আপোনালোকে অসমীয়া চিনেমা 15খন কৰিছে নহয় জানো মই জনাত? এতিয়া 15খন চিনেমাৰ প্ৰায় কেইটা গীতে, প্ৰত্যেকটো গীত বুলি ক'লেও ভুল নহ'ব, প্ৰত্যেকটো গীতেই সংগীতানুৰাগীৰ একেবাৰে হৃদয়ত। মোৰ এইটো ভাৱ হয়, এইটো আপোনালোকৰ বিৰল কৃতিত্ব মোৰ বোধেৰে। সেইটো তেতিয়াহ'লে সেইটো ক্ৰেডিট দিব আমাৰ গুৰু শ্ৰী সাই বাবাৰ ওপৰলৈ। তেওঁৰ আশীৰ্বাদতে আমাৰ হৈছে। এতিয়া যদি আমি এটা গীত কওঁ এইখিনিতে, এইখনি গাঁও বুকুৰ আপোন অভিযান চিনেমাখনৰ, এইটো অসমীয়া চলচ্চিত্ৰত এক বৰ্ণাভ সংযোজন বুলি যদি কওঁ আমি বঢ়াই কোৱা নহয় জানো? এই কালজয়ী গীতটোৰ সৃষ্টিৰ কিবা আৰ কাহিনী আছে নেকি দাদা? জানিবলৈ মন যায়, কাৰণ এইটো গীত অসমৰ একেবাৰে শিশুৰ পৰা বৃদ্ধজনলৈকে অসমৰ প্ৰত্যেকজন শ্ৰোতাৰ মুখত এইটো গীত। তুমি এইটো আচৰিত খাবা, এই জয়ন্ত বৰা তেখেত বৰ সোনকালে তেখেতে মৃত্যু সাৱটি ল'লে, মানে তেখেতে পৃথিৱী এৰি থৈ গ'ল। তেখেতে গীতটো লিখি আনিছে আৰু আমি সুৰ কৰি গৈছো তাতে বুজিছা, তেখেতৰ আগতে। তেখেতে সুৰটো এনেকুৱা ভাল পালি, ৰাম এইটো কি বস্তু এনেকে ফটকৈ যে হ'ব মই ভাবিবই পৰা নাই। বোলে আপোনাৰ কথাখিনি ইমান ভাল দেখিছে, সেইখিনি আমি আৰু 2 এটা ছাজেষ্ট কৰিলো, এইখনি গাঁও বুকুৰ আপোন এনেকুৱা ধৰক তেখেত কিবা ধৰক দিছিলে, তেখেতে লগে লগে বৰ ভাল মানুহ আছিলে। সেই গীতটো ছুপাৰ হিট হৈ গ'ল। দীপেন বৰুৱাৰ ইমান সুন্দৰ কণ্ঠ, আপোনালোকৰ সুৰ সংগীত। আৰু দীপেনে আমাৰ যিখিনি গান গাইছে আটাইখিনি ভাল গাইছে, বহুত চিনেমাত গাইছে আমাৰ লগত। আমি তেওঁ বম্বেলৈও লৈ গৈছিলো, আমাৰ সেই চিনেমাখন নোলালে মুক্তি বুলি। কি গান গাইছিলে, বা বঢ়িয়া গান গাইছিলে। দাদা, এতিয়া অসমীয়া চিনেমা বিষয়ক মই এটা শেষৰটো প্ৰশ্ন কৰো। আপোনালোকে কেইবাগৰাকীও অনা অসমীয়া শিল্পীৰ হতুৱাই অসমীয়া গীত বাণীবদ্ধ কৰে, আৰু প্ৰত্যেকটো গীতেই শ্ৰোতাৰ অন্তৰ ইমান চুই যায়। এই অনা অসমীয়া শিল্পীখিনিৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে তেওঁলোকক মানে এই ভাষাটো হওক বা সুৰ সংগীতৰ ক্ষেত্ৰত কেনেদৰে আগবঢ়াই নিছিল? আমি আৰু যিমান পাৰো শিকাই দিছিলো, আৰু তেখেতসকলো মানে পিক আপ কৰিব পাৰিছিলে, ফটককৈ বুজি পাইছিলে। বিশেষকৈ সুমন কল্যাণপুৰে যে জীৱন ধৰি সেইটো মানে, আৰু আমাৰ অসমত আৰু এগৰাকী বৰ ভাল ছিংগাৰ আছিলে মিতালী চৌধুৰী। কেতিয়াবা মোৰ তাই নিজকে সেই সৰু ছোৱালীজনীয়ে তেতিয়া যিটো গান গাইছিলে নহয়, মই আমাৰ এটা কেইটা যিটো মই আৰু নুৰুলে কান্দি দিছিলো তাইৰ গান শুনি পেলাই। সেইকাৰণে এইবিলাক এনেকুৱা লাগে, সপোন লাগে বুজিছা। দাদা, আমি অকমান হিন্দী চিনেমাৰ ফালে গতি কৰো। 72 চনত আপোনালোকে মুম্বাইমুখী হয় নহয় জানো? আৰু তেতিয়াৰে পৰা মই জনাত আপোনালোকৰ হিন্দী চিনেমাৰ যিসকল দিগ্গজ, তেওঁলোকৰ সৈতে আপোনালোকৰ বৰ মধুৰ সম্পৰ্ক আছিল। গীতলৈ যোৱাৰ আগতে আমি অকমান কেইগৰাকীমান ব্যক্তিৰ বিষয়ে আপোনাৰ পৰা শুনিব খোজো। প্ৰথমে ক'ব লাগিব আমি ৰমানন্দ সাগৰৰ নাম। ৰামানন্দ সাগৰ, ৰমানন্দ সাগৰ পুতেক শান্তি সাগৰ, তেখেত প্ৰডিউচাৰ আছিলে। তেখেতে এদিন আমাক ক'লে, তই ৰাতি গধূলি আহিবিচোন মোৰ ইয়াতে। তেতিয়া যিটো একৰ্ডিয়ান আৰু মোৰ বংগটো, এতিয়া আমি গান শুনাইছিলো, তুমি ভাবিব নোৱাৰা। একৰ্ডিয়ান বোধকৈ আমি প্ৰথম মিউজিক ডাইৰেক্টৰ একৰ্ডিয়ান বংগ লৈ পেলাই গান শুনোৱা। তাৰপৰা আমি শান্তি সাগৰ তাত গান শুনাই থাকোতে, শান্তি সাগৰ ভাইক আনন্দ সাগৰ, তেওঁ ডাইৰেক্টৰ আছে, তেওঁ আহি পেলাই বাপেকক খবৰ দিলে এনেকে মিউজিক ডাইৰেক্টৰ আহিছে, বৰ ভাল গাইছে প্ৰগ্ৰাম। ৰমানন্দ সাগৰ আহিলে তাৰমানে 1-2টা গান শুনি পেলাই বোলে নহয়, ঘৰলৈ লৈ গ'ল এওঁলোকক। ঘৰলৈ তেখেতৰ গাড়ীত আমাক লৈ গ'লে। আমি গৈলো তাতে, সেইদিনা গধূলি তাতে চিটিং হ'ল, খানা চানা হ'ল। তেতিয়া মই যেতিয়া ৰংমহল গেষ্ট হাউচত থাকো, সেই তাৰপিছতে তেখেতে গান শুনিলে, শুনি পেলাই আমাক ক'লে যে হেৰি, তোমালোক কাইলৈ ৰাতিপুৱা 10টা-11টা বজাত আহিবা, তোমালোকক চাইন কৰাম। আমাক চাইন কৰালে তেখেতে 1000 টকা দি। দেট ৱাজ দ্য বিগিনিং। তাৰপিছত আৰু মানুহ নিজে নিজে আহিছে, বহুত প্ৰডিউচাৰ আহিছে, আমাৰ চবৰ লগত চিনাকি। ৰাজ কাপুৰকো, বিয়াৰ চোপ্ৰা, আমাক চবেই মানে বৰ মৰম কৰিছিলে দেই, বৰ ভাল পায়। আৰু এটা মই ইনচিডেণ্ট কওঁ, এখন বিয়াত মানে আমাৰ হেৰি আলাউদ্দিন খান চাহাব, এই তেখেত আছিলে হেৰি
সঞ্জয় খানৰ যে টিপু চুলতানৰ যে এই মানুহ এজন যে হেৰিয়ে জুয়ে পৰিলে ৰেকৰ্ডিজন তেখেতে আমাক খুব ভাল পাইছিলে তেখেতে এজন মিলিটাৰী অফিচাৰৰ ঘৰত মই যিটো গান শুনে তেখেতৰ এগৰাকী মাইকী মানুহক গান শুনাবলৈ আমাক মাতিছিলে আৰু আমাৰ গান শুনি পেলাই মানুহজন এনেকুৱা হ'ল মই বোলে আপোনালোকক ৰাজ কাপুৰৰ লগত লগ পাই দিম এইবোৰ গান বোলে ৰাজ কাপুৰৰ কাৰণে সঁচাকৈ কথা মতে গান ৰাজ কাপুৰৰ ওচৰলৈ আমাক লৈ গ'ল আৰু ৰাজ চাহাবে আমাক বোলে ক'লে বোলে মোক খান চাহাবে কৈছে আৰু মই অসমীয়াতে কৈছোঁ তোমাক আপোনালোকৰ বৰ ভাল ষ্টক আছে কিন্তু মই গান ইয়াত নুশুনো মোৰ লনি লৈ যাব লাগে মোক ফাৰ্মলৈ গৈ পেলাই 10-15 দিন তাত গৈ পেলাই মই গানখিনি শুনিম সেই সময়তে কি হ'ল আমাৰ ঘৰতে এখন বিয়া আছিলে মই যিটো আমি তেতিয়া বৰ হোলা ভাই মোল্লা আছিলোঁ মই মুখা আছিলোঁ আমি যে তাতে লৈ যাব লাগিছিলে নাজানো মই তেতিয়া বিয়ালৈ গুচি আহিলোঁ আৰু বিয়াখনত আমাৰ অলমষ্ট 1.5 মাহ লাগি গ'ল 1.5 মাহ যেতিয়া গ'ল তাৰপৰা সেই খাঁ চাহ আহি থাকে তেতিয়া আমাৰ টেলিফোনো নাছিলে আৰু টেলিফোন ঘৰৰো টেলিফোনটো আছিলে কিন্তু সিমানটো খেয়াল কৰিবলৈ নহ'ল কোনোবাই আমাক মাতিব কিন্তু তেতিয়া আৰু তেখেতসকল আহি গৈ পেলাই ৰাজ কাপুৰে তেতিয়া আমাক লৈ পেলাই আমাক নাপাই পেলাই ৰবীন্দ্ৰ জয়ন্তক মাতি পেলাই সুবৰ্ণ সুযোগ হেৰাই গ'ল কি চিনেমা হ'ল তাত ক'ব নোৱাৰো তাৰপিছত আমাৰ পিছত আৰু নতুন নিৰ্দেশক সেই হেৰি ৰবীন্দ্ৰ জয়ন্তক দিছে আমি আৰু সেইটো আমাৰ বৰ দুৰ্যোগ গ'ল সেই ৰাজ কাপুৰে যেতিয়া আমাক লগ পাইছে তাৰপিছত এখন মই খান চাহৰ আধা পোৱা হ'ল খান চাহৰ ছোৱালীৰ বিয়াত মই যেতিয়া লাইনত তেনেকৈ গৈ খাই বোল লাগে নহয় এনেকৈ খাবলৈ গৈ আছোঁ ৰাজ চাহাবে আমাক বোধহয় 2বাৰমান লগ পাইছিলে এই খান চাহক মাতি পেলাই আহিছে আৰে खान साहब जीतू तो अपन को इधर बुलाइए इधर बैठाइए बेचारा लोग लाइन में खड़े আমাক মই শুনি আছো আমাক তেখেতে খান চাহাবে আমাক নিপিলে ৰাজ চাহাবৰ ওচৰত বহাই দিলে ৰাজ চাহাবৰ ওচৰত বহি আমি আৰু কি খাম কোৱা সেইবোৰ মানুহৰ ওচৰত আমি তেতিয়া একদম নতুন মানুহ সেইদে তেনেকৈ কিছুমান এক্সপিৰিয়েঞ্চ আছে আৰু বহুত ভাল ভাল মানুহ লগ আৰু লতাজী আশাজী চবে মৰম কৰিছিলে অফিচাৰটো ৰহি চাহাবে কিশোৰ দা মুকেশজীৰ লগত আমাৰ গান নহ'লে মুকেশজী বাহিৰলৈ গৈ পেলাই তেখেতৰ মৃত্যু হ'ল নহয় কিন্তু তেখেতৰ কাৰণে আমি গান ৰেডি কৰি ৰাখিছিলোঁ আৰু তেখেতে আহি পেলাই ৰেকৰ্ডিং কৰিম বুলি কৈছিলে এই গোটেই বম্বেতে সেই তাত আমি বহুত চিৰিয়েল কৰিলোঁ চিৰিয়েলতো ৰিপৰ্টাৰ এয়াৰ হোষ্টেজ 28খনমান টপ চিৰিয়েল কৰিলোঁ চব চলিছিলে দাদা আপোনালোকে 37খন হিন্দী চিনেমাৰ সংগীত পৰিচালনা কৰিছে নহয় জানো 15খন 37খন তাৰপৰা আমি ভোজপুৰী কৰিছোঁ বেংগলী কৰিছোঁ গুজৰাটী কৰিছোঁ ডুগৰী ফিচাৰ ফিল্ম কৰিছোঁ সুন্দৰ যাত্ৰা নহয় জানো এতিয়া এই 37খনৰ মাজলৈ মই গৈ পেলাই এটা আপোনাক প্ৰশ্ন সুধিব খোজো হিন্দী চিনেমাৰ 37খনৰ মাজৰ এখন আছিল সম্পূৰ্ণ সন্ত দৰ্শনম হয় এই ছবিখনৰ 3টা ভক্তিমূলক গীতত ৰফি চাহাবে গীত গাইছে নহয় জানো এতিয়া মই দাদা এইখিনিতে আপোনাক কথা এটা অনুজ্ঞা এতিয়া হিন্দী চলচ্চিত্ৰৰ ভক্তিমূলক গীতৰ যিটো অভিলেখ গীতৰ সেই অভিলেখটো আজিলৈকে ৰফি চাহাবৰ নামত ৰফি চাহাবে আমাৰ পৰা বিদায় লোৱাৰ আজি কিমান 41 বছৰ হৈ গ'ল নহয় জানো তাৰ পিছতো দাদা আজিলৈকে ভক্তিমূলক গীতৰ যিটো অভিলেখ ৰফি চাহাবে ৰচনা কৰিছে তাৰ উত্তৰ পাজৰত কাৰো স্থিতি আমি নেদেখো এতিয়া মই আপোনাক কথাটো সুধিব খুজিছো আপোনালোকৰ সেই 3টা গীত ৰফি চাহাবৰ সেই অভিলেখৰ এটা অংশ নহয় জানো কাৰণ সেই 3টাটো ভক্তিমূলক গীত গতিকে সেই অভিলেখৰ এটা অংশ হৈ আপোনালোকৰ অনুভৱ কেনে হয় দাদা নিজকে বহুত সৌভাগ্যৱান বুলি ভাবো এইটো আৰু তাৰপিছত আৰু যদি ৰফি চাহাবৰ যিবোৰ গান ভগৱান কি গান গাইছে তাৰ মাজত যদি আমাৰ এই 3টা গীতো পোৱায় নিশ্চয়কৈ 3টা সংযোজন হ'বই হ'ব ভাল পাইছে ৰফি চাহাবে কেনেকুৱাকে গাইছে বুজিছা পইচাও গোটকৈ নললে নেকি সেইটোহে কথা নললে আপুনি মোক এবাৰ কৈছিলে নালাগে বোলে মই প্ৰথম গাইছো যেতিয়া ডাঙৰ মিউজিকটো হ'ব মই তেতিয়া পইচা অভিজ্ঞতা আপোনালোকৰ নহয় জানো ভাবিলে চকু পানী ওলাই যায় বুজিছা দাদা মই এটা মানে বলিউডৰ হিন্দী চলচ্চিত্ৰ সাম্ৰাজ্যৰ কথা এটা আপোনাক সুধিব খোজো যিহেতু আপুনি ৰফি চাহাবক ভালদৰে লগ পাইছে আপোনালোকে এতিয়া ৰফি চাহাবক
এগৰাকী মানৱ আৰু এগৰাকী শিল্পী এই দুইটাৰ ভিতৰত বহুতৰে এইটো কনফিউজ হয় মানে দোদুল্যমান অৱস্থাত পৰে যে কোনটো ফালে ৰফি চাহাবক শ্ৰেষ্ঠ বুলি ক'ব এজ এন আৰ্টিষ্ট মই দুইটাতে টেক্সট এক নম্বৰ দিম দুইটাতে হয় তুমি কেলে মোক সোধা গান তেখেততো গানত তেখেতক কোনেও চুব নোৱাৰে আৰু এজ এ হিউমেন বিং তেখেতে মানুহক কিমান সহায় কৰিছে তুমি ভাবিব নোৱাৰা হয় হয় বহুত ইনষ্টেঞ্চ আছে সেইকাৰণে তেখেতে দুইটাতে অদ্বিতীয় মোৰ ভাৱনা দেই এইটো মানুহটো মানে টু বি এ গুড আৰ্টিষ্ট ইউ শুড বি এ গুড হিউমেন বিং ফাৰ্ষ্ট এজন ভাল শিল্পী হ'বলৈ বোলো এজন মানুহ লৈ সেইটো ৰফি চাহাবতহে আছিলে দেখা পাইছিলো দাদা এতিয়া এটা কথা সুধো আপুনি শেহতীয়াকে কিবা সংগীতৰ কামত ব্যস্ত আছেনে নাই নাই এতিয়া একোতে নাই দেই একোতে নাই তেতিয়াহ'লে আপোনাৰ একেবাৰে নিজস্ব জগতখনলৈ আহোঁ অকণমান কথা সুধিবৰ কাৰণে কাৰণ বৰেণ্য ব্যক্তিসকলৰ ব্যক্তিগত জীৱন সচৰাচৰ সাধাৰণ মানুহে আমি জানিবলৈ বিচাৰোঁ হয় নে নহয় এতিয়া আপোনাক এটা কথা সুধো আজৰি সময় আপুনি কেনেদৰে কটায় মই আজৰি সময় কি কৰোঁ মোৰ মানে নিজৰ কিছুমান ৰুটিন আছে বুজিছা মই ৰাতিপুৱা উঠিলোঁ উঠি পেলাই মই প্ৰথমতে এই ল'ৰাটোৰ পৰা মই আমাৰ এই ডাষ্টিং কৰোঁ ঘৰটো চাফ চিকুণ মই এইটো মানে বেমাৰ নেকি আৰু এইটো তাৰপিছত মই অলপ পানী দুনি খাই মই গা পা ধুই পূজা পাঠ কৰোঁ তাৰ ইন বিটুইন মই অকণমান যোগা কৰোঁ তাৰপিছত ব্ৰেকফাষ্ট নিজে বনাই খাওঁ ব্ৰেকফাষ্টটো খাই ব্ৰেকফাষ্ট খাই পেলাই মই শিৰডি চাই বাবাৰ কিতাপখন পঢ়োঁ এটা চেপ্টাৰ তাৰপিছত পেপাৰ পঢ়োঁ পেপাৰ পঢ়োঁতে মোৰ দেখোন 11:30 12 বজাত তাৰপিছত মই অলপমান নিউজ শুনো হেডলাইন কেইটামান তাৰপিছত ল'ৰাটো মোৰ লগত থকা ল'ৰাটো সি কামলৈ যায় তাৰ নাম মৃদুল নাথ বৰ ভাল ল'ৰা বি এ পঢ়ি আছে মই দুপৰীয়া কিবা কিবি ৰাতি তেওঁ বনাই ময়ো দুপৰীয়া কিবা এটা বনাই ভাল পাওঁ সেইটো বনাওঁ সেই তেওঁ অহালে তেওঁ 2:30 হয় মই তেতিয়ালৈকে ব্যস্ত হৈ থাকোঁ তাৰপিছত অকণমান আৰাম কৰোঁ আৰাম কৰি আকৌ দুপৰীয়া কিবা কিবি পঢ়োঁ পঢ়ি পেলাই গধূলি হয় গধূলি অকণমান হেৰি ভগৱানৰ নাম লওঁ তাৰপিছতো এই টেলিভিশ্যনৰ নিউজক অকণমান চালোঁ আজিকালি বৰকৈ নাচাওঁ আগতে খুব চাইছিলোঁ তাৰপিছত আৰু মই দুপৰীয়া গানো শুনিছিলোঁ কিন্তু এই কৰোণা হোৱাৰ পৰা মই ৰেডিঅ'ত সেইটো শুনিবলৈ মনটো বেয়া লাগি যায় বুজা নাই আৰু ওচৰৰ মানুহবোৰ চব ডিপ্ৰেছ হৈ আছে নে গানটো ডাউট কৰি বুজাবলৈও দিগদাৰ সেইকাৰণে মই সেইটো এতিয়া কিছুদিন বন্ধ ৰাখিছোঁ আৰু তাৰপিছত মই এই ৰাতি এতিয়া শুলে নহয় এতিয়া ৰাতিপুৱা অকণমান এতিয়া কিবা এটা পঢ়ি পেলাই ভাত খাই অকণমান খোজকাঢ়ি পেলাই শুই যাওঁ এইটোৱে মোৰ প্ৰগ্ৰাম এইখিনি আপোনাৰ দিনতীয়া কাৰ্যসূচী নহয় জানো দাদা একেবাৰে এটা ব্যক্তিগত প্ৰশ্ন সুধিছোঁ মানে সুৰ সংগীতৰ লগত এনেদৰে মগ্ন হ'ল যে মানে বৈবাহিক জীৱনটো আপুনি সেইকাৰণে গ্ৰহণ নকৰিলে নেকি একচুৱেলি সঁচা কথা সেই সময়ত আমি যিটো ষ্ট্ৰাগল কৰিছোঁ আৰু সেইখন মানে বহুত আশা আছিলে নহয় পাহৰি গ'লো সঁচা কথা ক'বলৈ হ'লে যে কিন্তু মই এটা কামত যিটো অকলশৰীয়া এটা ল'ৰাটো মোৰতো দাদা 2জনৰ বিয়া কৰালে মোৰ বাইদেউহঁতো আছিলে মই দেখিলোঁ নাই মই নকৰোঁ কেলে নকৰোঁ কাৰণ শুনা পৃথিৱীখনত তুমি কিছুমান কিবা এটা পাবলৈ তুমি কিবা এটা হেৰুৱা কৰি থাকিব মোৰ সেইটো কথা জীৱনত মই দেখিলোঁ নাই এইটো মানে দুইটা এতিয়া ধৰা কিবা এটা গোলমাল এটা হ'ব ঘৰুৱা মই মিউজিকটোৰ পৰা আকৌ আঁতৰি যাব লাগিব সেইকাৰণে মই নকৰালোঁ দেই সঁচা কথা মই সংগীতৰ কাৰণে আৰু মোৰ মিউজিকটো ফাৰ্ষ্ট লাভ আগতে ক্ৰিকেট আছিল তাৰপিছত মই মিউজিকটো এতিয়া শেষত ভাল লগা মোৰ মিউজিক তাৰপিছত মনত গান চান আহিও থাকে চিন্তা কৰিও থাকোঁ বুজিছা নাই সেয়াই সুৰ সাধনাত ব্ৰতী অন্তৰত বাজিয়ে থাকে ভজনকে পাইছে নাই সেই মই সিদিনা মানে সেই তাকে ভাবোঁ মন্দিৰত চন্দিৰত শুনা মোৰ ভজনবোৰো মনত যায় সেই মন্দিৰত চিটাৰ লৈ এজন মানুহ বজাই আছিলে ভজন এটা গাই আছিলে সেই তেখেতক মাতি আনি পেলাই ঘৰত মোৰ দাদাও গৈছিলে সেই সময়ত আমি আহি পেলাই তেখেতক বহুৱাই পেলাই ভজন চন্দন তেখেতক মানে বিদায় দিছিলোঁ মই তেনেকুৱা মিউজিচিয়ান লগ পালে লৈ আহোঁ বা আমি যেতিয়া ট্ৰেইনত ট্ৰেভেল কৰি থাকোঁ নহয় এই গান গাবলৈ ল'ৰা ছোৱালী আহে মই যিটো অকণমান সৰহকৈ পইচা দিওঁ কাৰণ সিহঁতৰ প্ৰফেশ্যনটো আমাৰ প্ৰফেশ্যনটো একে সিহঁতে ট্ৰেইনত গান গায় আমি ষ্টেজত ষ্টুডিঅ'ত গান ৰেকৰ্ড কৰোঁ
দাদা আমাৰ কথোপকথন সামৰিব খোজো মই এটা সুৰীয়াভাৱে সামৰণি মাৰিব খোজো সেইকাৰণে আপোনাৰ কণ্ঠত আৰু এটি মই গীতেৰে আজিৰ এই অনুষ্ঠান সামৰিব খোজো আপুনি মুকেশৰ গীত বৰ সুন্দৰকৈ গায় অকণমান গুণগুণাই দিয়ে এটাই ক'ব লাগিব মুকেশজী এটা গান গাব লাগিব হয় মই যিটো আৰম্ভ কৰিছিলো এতিয়া আকৌ মোক সেই গানটো মনত লৈ আহিছো সেই গানটো কি ক'ব পাৰানে तेरी दुनिया में दिल लगता नहीं वापस बुला ले मैं सजदे में गिरा हूँ मुझको वे मालिक बुला ले ধুনীয়া বৰ সুন্দৰ দাদা দাদা আপুনি এগৰাকী বৰেণ্য সংগীত পৰিচালক হৈ এগৰাকী ইমান স্বনামধন্য শিল্পী জনপ্ৰিয় সংগীত পৰিচালক তাৰ পিছতো মোৰ লগত এনেদৰে ইমান অন্তৰংগতাৰে কথা পাতিলে খুব ভাল লাগিল দাদা তোমাৰ লগত কথা এইকাৰণে কৈছো তুমি মিউজিকটো বুজা সঁচা কথা কৈছো কাৰণ মই তোমাৰ লগত দেৱাদিবত হেৰিয়াতো বুজিছো অফিচাৰৰ প্ৰগ্ৰামতো বুজিছো হয় হয় যেতিয়া মই তোমাক লেখটো তেতিয়া তুমি মোক এটা কথা কৈছিলা মই যিটো কৈছো সেই কথা যিটো আজিও কৈছো যে ৰচনাই কৈছিলে দাদা মই এখন কিতাপ লিখিছো ৰবি চাপৰটো অলমষ্ট কমপ্লিট হৈছে মই আপোনালোকৰ এটা হেৰি দিবলৈ ইচ্ছা কৰিছো মই তোমাক যিবিলাকে দিম তেতিয়া তুমি সঁচাকে মোক টেলিফোনতে ইণ্টাৰভিউ লৈ পেলাই সেইটো ইমান ধুনীয়াকে পঢ়ে তোমাক প্ৰকাশ কৰিছা না মই তোমাৰ ওচৰত কৃতজ্ঞ তেনেকে নকব দাদা মইহে আপোনালোকৰ ওচৰত কৃতজ্ঞ ট্ৰুথটো সদায় ক'ব লাগে সত্যটো সদায় ক'ব লাগে ৰফি চাহাবৰ লেখীয়া বৰেণ্য আৰ্টিষ্ট এজনত তুমি আমাৰ অৱশ্যে আমাৰো সেইখিনিতে খুব ভাল লাগিছে ৰফি চাহাবৰ কিতাপ সেইকাৰণে মই তোমাক কৈছো সেইটো এভইডো কৰিব পাৰিলা নহয় এতিয়া অসমৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ সেই ইমান বেছি ওচৰৰ পৰা অন্তৰংগভাৱে মৰম আদায় কৰা বা তেখেতৰ সান্নিধ্য লাভ কৰা মই ভাবো আপোনালোকতকে হেৰিত কোনো নাই আৰু এইটোতো সত্য কথা আমি যেতিয়া চিনেমা ৰেকৰ্ডিং কৰিছো না তেখেতে প্ৰথম আহি বোলে अच्छा खाना वाना खा लीजिए थोड़ा मेरे को मैं घर पे जाके खाऊंगा मैं बाहर नहीं खाता हूँ देखते मैं घर गई खाई गई লাঞ্চ টাইপত মুকে যিটোকে পঠিয়াই পেলাই খানা খুৱাইছে মই বোলে লাইফত নাপালো এনেকুৱা শিল্পী দেখা নাই চবৰ লগতে কাম কৰিছো কিন্তু ৰফি চাহাবৰ যিটো মৰম সেইটো মোৰ এটা যিটোৰ কাৰণে এইটো এটা বৰ বেলেগ বস্তু এটা আপুৰুগীয় সম্পত্তি এটা সেই সম্পত্তি আমি মানে কেতিয়াও মানে হেৰি কৰিব নোৱাৰো তাত মানে অবিহনে থাকিব নোৱাৰো দাদা বহুত আপোনাৰ ওচৰত বহুত কৃতজ্ঞ আপুনি ইমানখিনি সময় মোক দিলে কথা পাতিলে নাই বৰ ভাল লাগিলে কথা পাতি মোৰ কথাবোৰ দোহাৰিলো এই বিষাদৰ সময়ত এই বিষাদে ভৰা সময়ত এনেকুৱা এটা খবৰ কৰিলে বৰ ভাল লাগিছে হয় এইখিনি সময়ত আচলতে দাদা আমাক অকণমান মানসিক প্ৰশান্তিৰো প্ৰয়োজন কাৰণ চৌপাশে এতিয়া চৌপাশে বিষাদময় পৰিস্থিতি পৰিৱেশ গতিকে অকণমান যদি আমি এনেকেও অকণমান মানসিকভাৱে ধৰক প্ৰশান্তি এটালৈ আগবাঢ়িব পাৰো সেয়াও অকণমান ভাল কথা নহয় জানো বৰ ভাল কথা তুমি ভাল কাম কৰিছা গড ব্লেছ ইউ ভগৱান তোমাক মংগল কৰক সদায় ভালে থাকা তুমি এনেকে লেখা মেলা আৰু ইণ্টাৰভিউ তুমি মই ৰেডিঅ' প্ৰগ্ৰাম শুনো ইমান ভালকৈ তুমি কোৱা বাপে তুমি বৰ বজাকে কোৱা তুমি বৰ ভাল এংকৰ আৰু তোমাৰ ষ্টাডি আছে নহয় মই তোমাৰ লগত তুমি মোক কিছুমান কথা ৰফি চাহাবৰ বিষয়ে সুধিছা কোনো সোধা নাই সেইকাৰণে তুমি এটা স্পেচিয়েল মই এটা দৰ্জা দিছো জদা ছোৱালী তুমি জাদা বস্তুবোৰ দাদা আপুনি আমাক ইমানখিনি সময় দিলে আকৌ কেতিয়াবা কথোপকথনৰ মজিয়াত আপোনাক লগ পাম আজিলৈ বিদায় লৈছোঁ নমস্কাৰ দাদা প্ৰিয় শ্ৰোতা বন্ধু আমাৰ ইউটিউব চেনেল আমাৰ পৃথিৱী লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ যাত্ৰা আগুৱাই নিয়াত আপোনাৰ সহযোগ একান্ত কাম্য